Hey guys, আজি আহিছো মানে মেলা চাবলে। এয়া দেখিছা মেলা চাবলে আহিছো একদম আৰু। এতিয়া টিকেটটো লৈ ল প্ৰথমতে। সোমাই আহিলো গাইছ। আৰু মোলে চক একদম ওপৰত চকুৰি চাই আছো একদম। মানুহ ইমান হোৱা নাই মানে। গাইছ চকুৰি চক কি মজা লাগিছে একদম লাইটিং চক। এইবাৰ মানে মেলা মানে একদম ঠাণ্ডা দিনতে আহিছে। এনেইতো জুন জুলাই মানত আহে। আৰু এয়া হেলিকপ্টাৰ গাড়ী দেখি একদম হাঁহিছে উঠিবলৈ কৈছো। আৰু আগত ট্ৰেইনত হেঁতক উঠিব লাগে। জুবিন দাৰ গান বাজি আছে গাইছ দেখিছে। এতিয়া গাইছ দোকানবিলাক চাবলৈ আহিছো আৰু দোকানৰ বস্তুবিলাক চক একদম গাইছ ল'ৰা মানুহৰ কাৰণে একো ভাল বস্তু নাই একদম হ'লেও এয়া চাইছো আৰু এয়া মাহঁতে ফুলদানি চাইছে একদম আৰু এফালৰ পৰা চাই গৈছে আৰু কিবা কিবি চাইছে গাইছ সিহঁতে এতিয়া মানে কাপোৰ চাবলৈ আহিলো কাপোৰ চাই আছো এফালৰ পৰা কাপোৰ চাই গৈ আছো গাইছ এইবোৰ দেখিছে একদম চোলা পেণ্ট আৰু এইও চাই আছে মানে একদম পচন্দ হোৱা নাই একদম 150-200 একদম মজা পেণ্ট থৈ দিছে এয়া মায়েও চাইছে আৰু দেখিছে আৰু গাইছ এই নকলি সাপডাল চক আগতে সিহঁতে দেখিলে ভয় খাইছিলে আৰু এয়া গাইছ চক 20 টকীয়া ফুলি চাইছে একদম আৰু মোক চাক লাষ্টত গৈ মায়ে ফুলদানিটো ল'লে আৰু পপকৰ্নো ল'লে এতিয়া গৈ আছো এবাৰ গাড়ীত বহিলো এতিয়া ঘৰ যাওঁ আৰু এতিয়াও মাংসকণ লৈ যাওঁ আৰু আজিলে বাই থেংক ইউ ছ' মাছ